ছোৱালীজনীৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। লাল চাহ, বিস্কুট আৰু এফালে কি আছে এইটো চোন পাপৰি আৰু এইখিনি মোৰ চাহ। ওলাইছোঁ মই ঘৰত থাকিলে আমি একদম বেয়াকৈ থাকোঁ দেই অৱস্থা। ৰুমটো কালাৰটো কেনেকুৱা হৈছে চব। আমাৰ আইদেউ পঢ়া শুনা নাই সেইবোৰে। আজি আমাৰ ৰাতি সাজত আছে এয়া আলু চয়াবিন জালুক দি বনাইছোঁ আৰু এইফালে দাংবডি ভাজি দিম। মই মান ধনিয়া দিম অকণমান ধনিয়া আছে ধনিয়া পাত দিম। ৰাতি বাজিছে 8:45। মই ভিডিঅ'বিলাক ৰাতিয়েই পৰাই আৰম্ভ কৰা হয়। দিনত কাম বন কৰি থাকোঁতে মানে পাহৰি থাকোঁ যে ভিডিঅ' কৰিব লাগে। ৰাতি হয় সেয়া আৰু এইবিলাক মই এনেই অকণমান দেখাওঁ। মই আনিছিলোঁ পিটনীয়া আনিছিলোঁ, পুলি দেখাইছিলোঁ আপোনালোকক। সেইখিনি মই টাবত এনেকৈ দিলোঁ। ৰাতিয়ে দেখাইছোঁ, দিনত পাহৰি থাকোঁ। এইটো সৰু সৰু হৈ আছে, সেইটো এটা আৰু এইটো প্ৰথমতে দেখা একেবাৰে অকণমানি হৈ আছে। প্ৰথমতে আনিছিলোঁ 8টা, তাৰপিছত আৰু আনিলোঁ। এইখিনি লাইট জ্বলি থাকে, মই ডাঙৰ লাইট নজ্বলাওঁ আৰু এইখিনিয়ে জ্বলাওঁ। আৰু এইটো এটা আনিছিলোঁ সৰু এৰিকা পাম টেবুল টপ, ইয়াতে দি দিম। এবাৰ এনেকৈ খায়ো ভাল লাগে। এয়া পাপৰ ভাজি ল'লোঁ আৰু ভাত বাঢ়িলোঁ ইয়াতে পাকঘৰতে। আৰু এইখিনি ভাত ক'ত? আমি আঁতৰ ভিতৰত বাইদেউ খোৱা ভাল নাই। শুলে মানে মাথাটো ঘূৰাই লাইটটো জ্বলাই বহি আছে। ৰাতি 12টা বাজিলে। শুবলৈ চেষ্টা কৰক, শুলে ঠিক লাগি যাব গাটো। বুবুৱে নাক বজাই হৈ আছে। কপৌ বান্ধিব দিছোঁ। কপৌ বান্ধিলে মানে বমি ভাৱটো নাইকিয়া হয়, পেটটো ওকত পাকতটো ভাল হয়। পেটটো চাগে ওকত পাকত কৰিছে, বমি লাগিছে। আপোনালোকক টাইমটো দেখাম মোবাইলত। মই কেইটা বাজিছে, 12:22। মই অকণ বহি দিছোঁ। লাইটটো অফ কৰিব নিদিয়ে। লাইটটো অফ কৰিলে মানে উশাহ নোপোৱা নিচিনা লাগে মানে। ঠিক আছে, ৰাতিপুৱা লগ পাম। যদি ৰাতি সাৰ পাই থাকোঁ আকৌ লগ পাম বাৰু আপোনালোকক। যদি শুই যাওঁ তেতিয়াহ'লে ৰাতিপুৱা লগ পাম। আৰু আমি হোৱাই নাই, চকু টোপনি ধৰিছে। ই শুলে মই শুব পাৰিম, ই নুশুইছে। লাইটটো চকুত পৰিছে, লাইটটো অফ কৰিলে ইয়াৰ কিবা কিবি লাগে, উশাহ নাপায়। সেইকাৰণে আমি ইয়াৰ ওপৰত বিচনা চাদৰ দি ল'লোঁ। এতিয়া উঠি আমি বহি আছোঁ অল মেডিকেলত। এইজনী বেমাৰী হ'ল, বেমাৰী দেখাব। আমি ৰবাব টেঙা খালোঁ, মানে খালোঁ, জুমক খোৱালোঁ অকণমান। আৰু গা চা ধুই আহি কাম চাম কৰি আজৰি হৈছোঁ অকণমান। ৰ'দত বহি আছোঁ। এইফালে কাপোৰ দি থৈছোঁ, ধুনীয়া ৰ'দ পৰি থাকে। আৰু আমাৰ আইদেউগৰাকী গা ভাল নাই, স্কুল নগ'ল। আজি আল্ট্ৰাচাউণ্ড কৰিবলৈ যাব লাগিব। মানে 12টা বজাতে খাই আজৰি হৈ ল'ব লাগিব, তাৰপিছত খাব নাপাওঁ আৰু। কিনো ভিডিঅ' বনাওঁ, মন চন ভাল নাথাকিলে বনাওঁ। সন্ধিয়া হৈছে আৰু এতিয়া টাইমটো গধূলি সময় 5:45, 6টা বজা নাই আৰু। আজি বৃহস্পতিবাৰ, আজি 17 নৱেম্বৰ। আমাৰ 14 বছৰ কমপ্লিট, আমাৰ এনিভাৰ্চাৰী আজি। কিন্তু এনিভাৰ্চাৰী বুলি চেলিব্ৰেট কৰিবলৈ বা মানে মন যোৱা নাই একো, কাৰণ মন চন একেবাৰে বেয়া, মানে বহুতেই বেয়া মন। তো চকুবোৰ ফুলি আছে, চকু জ্বলি আছে, চকু পৰি আছে। সোমবাৰৰ পৰা টোপনি ক্ষতি, সোম মঙল বৃহস্পতি, আৰু কেইদিন টোপনি ক্ষতি হয় ক'ব নোৱাৰোঁ। এতিয়া ঘৰত মই অকলে আছোঁ। আজিৰ নিচিনা এনিভাৰ্চাৰী
আমাৰ হোৱা নাই কেতিয়াও। যোৱা বছৰ সৰুকৈ হ'লেও চেলিব্ৰেট কৰিছিলোঁ বা, কিন্তু আজি একেবাৰে কৰিবলৈ মন যোৱা নাই। ঘৰত যদি কাৰোবাৰ গা ভাল নাথাকে ন, তো চেলিব্ৰেট কৰিবলৈ ক'ত মন যাব কওকচোন। তো ভিডিঅ'টো মই কৰিছোঁ আজি বৃহস্পতিবাৰ 17 নৱেম্বৰ। কেতিয়া দিব পাৰোঁ মই নাজানো, যেতিয়া দিব পাৰোঁ দিম, আপোনালোকে চাব। আপোনালোকেতো ভিডিঅ'ত দেখিছে আমাৰ বেটীক জুমক, তাই গাটো খুব বেয়া, মানে এনেইতো বা ঠিকে আছে, কিন্তু গাটো ভিতৰত বৰ ভাল নহয়, সেইটো কাৰণে বহুত দুখ লাগি আছে। আৰু আমি যেতিয়া তাই সম্পূৰ্ণ সুস্থ হৈ উঠিব, তাই আমাৰ এনিভাৰ্চাৰী চেলিব্ৰেট কৰিবলৈ, এনিভাৰ্চাৰী কেক কাটিবলৈ তাই বহুত ইচ্ছা আছিলে। সেইখিনি কৰা হ'লে তাই ভাল পালে হ'লে, কিন্তু আমি কৰিম সেইটো। তাই যেতিয়া সম্পূৰ্ণ সুস্থ হৈ আহিব তেতিয়া আমি অকলে আছোঁ যিহেতু, সেইটো কাৰণে ভিডিঅ' অকণমান বোলো কৰোঁ। কাইলৈ শুক্ৰবাৰ, কাইলৈ যাম ডিব্ৰুগড়। বেটীক আমি দুলীয়াজানত দেখালোঁ, ডিব্ৰুগড়লৈ ৰেফাৰ কৰি দিছে, ডিব্ৰুগড় লৈ যাম তাইক। আৰু যদি পাৰোঁ দেখাম অকণমান কি হৈছে ক'ম পিছত। আইতাকৰ ওচৰত আছে, ভায়েকৰ লগত খেলি আছে, মানে খেলি থাকিলে অকণমান মনটো ভাল লাগিব, সেইটো কাৰণে গৈ আছে খেলিবলৈ। আৰু পঢ়িবলৈও মই বৰ বেছি জোৰ কৰা নাই, খুব বেয়া লাগি আছে। সোমবাৰে তাই পেটৰ বিষ হৈছে হ'ল, তাৰপিছত আমি মঙলবাৰে দেখাব গ'লোঁ ডক্টৰক। কালি বুধবাৰ আছিলে, কালি বুধবাৰে টেষ্ট কিবা কিবি কৰিব দিলে, সেইখিনি কৰি আহিলোঁ। আজি ৰিপৰ্ট দেখাই, আজি বৃহস্পতিবাৰ, আজি ৰিপৰ্ট দেখাই কালি আমি ডিব্ৰুগড় যাম। তো এই সপ্তাহটোত মানে বিজিয়ে হৈ আছোঁ। মোৰ ছোৱালীজনীৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ কৰিব, তাই সোনকালে ভাল হৈ যাবলৈ। যিমানখিনি পাৰোঁ ভিডিঅ' কৰি দেখাম, কৰি থ'ম। যিটো তাই ভিডিঅ' কৰি থ'ব কৈছে, ভিডিঅ' কৰি থ'ম। আজি শুক্ৰবাৰ 18 তাৰিখ আৰু আমি গৈ আছোঁ ডিব্ৰুগড় অভিমুখে। এইবোৰ আমাৰ লাগেজ, কম্বল, গাৰু, আমাৰ জুমৰ অকণমান গাটো বেয়া, অকণমান বেছি নহয় দেই। আপোনালোকে ধুনীয়াকৈ প্ৰে কৰি কৈ দিব একদম সোনকালে ভাল হৈ যাবলৈ। আৰু ভিডিঅ'ত ধুনীয়াকৈ আমি ভিডিঅ' বনাম তেতিয়া। আৰু দুলীয়াজান পালোঁহি, যিমানখিনি ভিডিঅ' কৰিব পাৰোঁ নাজানো, যিমানখিনি কৰিব পাৰিম সিমানখিনি দেখাম আপোনালোকক। 3টামান ভিডিঅ' মোৰ ৰেডি হৈ আছিলে মই দিবলৈ, কিন্তু এতিয়া মানে এনেকুৱা চিটুৱেশ্যন এনেকুৱা হৈ গ'ল, ভিডিঅ'খিনি মই পষ্ট কৰিব পৰা নাই। পিছে পৰাই দিম কেতিয়াবা, আপোনালোকে চাব। আজি শুক্ৰবাৰ গৈ আছোঁ, তাত কি হয় কৰিব নোৱাৰিব পাৰোঁ। এইখন আমি ক'ত আছোঁ চাব দেই, ক'ত আছোঁ আমি হোটেলত। আমি ডিব্ৰুগড় শুই আছোঁ, ভাগৰ লাগিছে, ঘৰৰ পৰা আহি গ'লোঁ। মানডে ডক্টৰ ওচৰত যাম, দুপৰীয়া দেখাই আহিলোঁ। তাৰপিছত জানো মোক কি কৰিব, মানডে মাতিছে, কি কৰিব, অপাৰেশ্যন কৰিব। কোনে ক'লে তোক? ডক্টৰ পাই শুনিলোঁ। নাই কোৱা, সেইটোকে কৈছিলে, শুনিলোঁ মই। নাই কোৱা, কেতিয়াবা ভয় নাখাওঁ। কেলে কৰিব, তেতিয়াহ'লে মই ভয় নাখাওঁ, ভালকৈ থাকিম। গুড গাৰ্ল। তোমাৰ যে মই কওঁ কেলে কৰিব, তোমাৰ যে লেট্ৰিন যে তোমাৰ ক্লিয়াৰ নাই হোৱা, পেটত লেট্ৰিনখিনি আছে নাই, সেই লেট্ৰিনখিনি তোমাক ক্লিন কৰি দিব। সেই আমি আমাৰ চিম্পল ভাষাত ক্লিন কৰা বুলি কওঁ, ডক্টৰৰ ভাষাত কি কয়, অপাৰেশ্যন বুলি কয়। সেইটো ডক্টৰ চবৰে নিজৰ এটা লেংগুৱেজ আছে, হয় নাই? তাহাঁতি তেনেকৈ কয়, আমি এনেকৈ কওঁ। সেইটোতনো একদম ভয় কৰিবলৈ কি কৈছে, খালি 2 days থাকিব লাগিব আৰু হস্পিটেলত। ইয়াৰ পৰাতো নিদিয়ে নহয়, ইয়াৰ পৰা কেনেকৈ নিম কচোন, চেলেঞ্জ হিচাপে ল'ব লাগে নাই, হয় নাই কওকচোন আপোনালোকে। মোৰ বেটী যে বহুত ব্ৰেভ আছে, নহয় নে? ব্ৰেভ গাৰ্ল কৈনে, মই বহুত ব্ৰেভ আছোঁ, মই বহুত সাহসী আছোঁ, আৰু মই ভয় নকৰোঁ, মই ষ্ট্ৰং হয় দেই। গুড গাৰ্ল। আৰু ভিডিঅ' বনাম পিছত, তই চাবি পিছত, তুমি ভিডিঅ' বনাম, তাৰপিছত তুমি পিছত চাব। তাৰপিছত এনেকৈ ক'লে ভাল লাগে মোৰ, নহ'লে মোৰ টেনশ্যন হৈ যায়। আৰু মোৰ টেনশ্যন হ'লে জানো কি হয়, কিবা লাগে নকবি জানো মাইনক কাটি দিব নাকাটিবা। সেয়া নহয়, টেনশ্যন হ'লে চবৰে বেলেগ বেলেগ চিমটম হয়। মোৰ মানে কি হয়, এইটো কাম বেছি লাগে আৰু গতিকে এনেকৈ হাঁহি থাকিবি ভাল লাগে হা। তাৰপিছত আমি ডিব্ৰুগড়ত আছোঁ, 2 দিন ইয়াতে থাকিম, কাৰণ ঘৰলৈ ইমান বেছি জাৰ্ণি বা অহা যোৱা কৰি নাথাকোঁ। কেতিয়া দিব পাৰিম নাজানো, কিমানখিনি কৰিব পাৰিম সেইটোও নাজানো। খালি আপোনালোকে নাভাবিব দেই, ছোৱালীজনী গা ভাল নাই, মাকে ভিডিঅ' কৰিছে, হেৰি কৰিছে, কিন্তু ই
মই কৰিব কৈছোঁ ই ভিডিঅ' কৰিব কৈছে মই কৰিব কৈছোঁ সেইকাৰণে ভাবিব দিয়া মই কৰিব কৈছোঁ ভিডিঅ' সেইটো কাৰণে কৰিম বুলি ভাবিছোঁ অলপ চলপ আৰু আপোনালোকেও প্ৰে কৰি দিব হয়নে প্ৰে ফৰ মি বেটিৰ কাৰণে আমিতো চবেই প্ৰে কৰিমেই গধূলি হ'ল আমাৰ তুমি গান গাইছে এইটো কি হয় ভয় লগা গান ভয় লাগিলে গান নহয় ই বহুত ষ্ট্ৰং আছে মোৰ বেটি বহুত ষ্ট্ৰং আছে কৈ ঠিক আছে ভিডিঅ' চাই থাকিব পিছত কম নেক্সট ভিডিঅ'ত কম কি হৈছে দেই